UPPL জিন্দাবাদ UPPL জিন্দাবাদ UG ব্রহ্ম জিন্দাবাদ UG ব্রহ্ম জিন্দাবাদ আজি আমার মছলপুৰৰ এই নিৰ্বাচনী সভাত উপস্থিত হোৱা আমাৰ দাদাসকল ভাইসকল বাইদেউসকল ভনীসকল আৰু মোৰ বন্ধুসকল মই আপোনালোক সকললৈ দলৰ কেন্দ্ৰীয় কমিটিৰ হৈ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু ইমান সংখ্যক লোক আহি আমাক সাহস দিয়াৰ কাৰণে আৰু লগতে আহি থকা 22 সেপ্টেম্বৰত হ'ব লগা নিৰ্বাচনত বাক্সা জিলা 2020 চনত যেনেকৈ UPPLৰ দুৰ্গ আছিলে আজিও একে দুৰ্গ আজি প্ৰমাণ কৰি দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আমাৰ আজিৰ সভাত উপস্থিত আছে আমাৰ কেবিনেট মন্ত্ৰী আমাৰ সকলোৰে জ্যেষ্ঠ UG ব্ৰহ্ম ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে ত্ৰিপুৰাৰ কেবিনেট মন্ত্ৰী মোৰ বন্ধু এজন যুৱ নেতা শুক্লাচৰণ নৱাটিয়া ডাঙৰীয়া আজিৰ সভাত উপস্থিত আছে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মাধৱ চেত্ৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে মাইনৰিটি সেলৰ প্ৰেসিডেন্ট ইছুফ আলী ডাঙৰীয়া যুৱ শাখাৰ প্ৰেসিডেন্ট আমাৰ ইৰাকদাও ব্ৰহ্ম ডাঙৰীয়া মহিলা শাখাৰ উপ সভানেত্ৰী আমাৰ বিউটি মোছাহাৰী ডাঙৰীয়ানী লগতে আজি আমাৰ দলৰ জ্যেষ্ঠ নেতা চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী ডাঙৰীয়া আমাৰ MCLA সকল প্ৰাক্তন MCLA সকল আৰু দলৰ কেন্দ্ৰীয় আৰু জিলা নেতৃবৃন্দ সকল উপস্থিত আছে আমাৰ এই সমষ্টিৰ MCLA প্ৰাক্তন EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া ৰাইজৰ লগত বহি আছে আৰু লগতে আমাৰ মছলপুৰ ব্লক কমিটি কোকলাবাৰী ব্লক কমিটি বাগানপাৰা দিহিৰা ব্লক কমিটিৰ আমাৰ বিষয়ববীয়া সকল আজি ইয়াত ৰাইজৰ লগত উপস্থিত আছে UPPL দলৰ কাৰণে এইটো দ্বিতীয়বাৰৰ কাৰণে ইলেকশ্যন 2015 চনত UG ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত UPPL দল জন্মগ্ৰহণ কৰিছিলে সেই সময়ত বড়োলেণ্ডৰ যি পৰিৱেশ পৰিস্থিতি হিটো ভাল নাছিলে বহুত মানুহৰ মুখে মুখে এই কথা ওলাইছিলে যে বড়োলেণ্ডত আৰু আমি কেতিয়াও শান্তি ঘূৰি নাপাম বড়োলেণ্ডত সদায় অশান্তি হৈ থাকিব বড়োলেণ্ডত জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি আকৌ পুনৰ নাহিব বড়োলেণ্ডত আমি ভাল সপোন কেতিয়াও ৰচনা কৰিব নোৱাৰিম তেনেকুৱা এটা চিন্তা আছিলে হত্যা হিংসা মদ ভাং জুৱা ধন দাবী বিভিন্ন পৰিৱেশৰ মাজত এটা শক্তিশালী গণতান্ত্ৰিক এটা বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে জাতি জনগোষ্ঠী সকলো নাগৰিকক নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে প্ৰত্যেকটো জনগোষ্ঠীৰ মাজত নিজৰ জনগোষ্ঠীৰ মাজত মৰম স্নেহ বিশ্বাস আৰু আমাৰ ইয়াত বসবাস কৰা 26টা জনগোষ্ঠীৰ মাজত পুনৰ মিলন আনিবলৈ একত্ৰীকৰণ কৰিবলৈ UG ব্ৰহ্ম ডাঙৰীয়া UPPL দলটো জন্মগ্ৰহণ কৰিছিলে 2015 চনৰ পৰা আৰম্ভ কৰি 2020 চনত UPPLৰ নেতৃত্বত বড়োলেণ্ডত চৰকাৰ গঠন কৰা হ'ল বড়োলেণ্ডত চৰকাৰ গঠন কৰাৰ লগে লগে আমি দেখিবলৈ পালো যে 17 বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি BPF শাসন আছিলে সেই শাসন সময়ত BPFৰ কোনো নীতি নাছিলে এটা নীতিবিহীন চৰকাৰ চলি আছিলে আৰু কোনো আদৰ্শ নোহোৱা এটা দল চলি আছিলে নীতিবিহীন চৰকাৰ আদৰ্শবিহীন দল 17 বছৰৰ কাৰণে এই অঞ্চলত তেখেতসকলে শাসন কৰিছিলে আৰু সেই কাৰণে 17 বছৰ শাসন কৰাৰ পিছতো পৰিৱৰ্তন বুলি এই অঞ্চলত ৰাইজে একো দেখিবলৈ পোৱা নাছিলে আৰু সেই কাৰণে 2020 চনত ৰাইজে সিদ্ধান্ত ল'লে যে এইবাৰ পৰিৱৰ্তন কৰিব লাগিব আৰু UPPL দলৰ স্লোগান হিটোৱে আছিলে যে পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ আৰু পৰিৱৰ্তন ক'ত লাগে পৰিৱৰ্তন আমাৰ চিন্তাধাৰাত লাগে পৰিৱৰ্তন ক'ত লাগে পৰিৱৰ্তন আমাৰ কাম কাজত লাগে পৰিৱৰ্তন ক'ত লাগে পৰিৱৰ্তন সামাজিক ৰাজনৈতিক শিক্ষা অৰ্থনীতি সবতো লাগে এই কথা আমাৰ দূৰদৰ্শী নেতা UG ব্ৰহ্ম ডাঙৰীয়াই চিন্তা কৰিব পাৰিছিলে আৰু সেই 5 বছৰ সম্পূৰ্ণ হোৱা নাই
অহা জানুৱাৰী ডিচেম্বৰ মাহৰ 15 তাৰিখতহে আমাৰ চৰকাৰ 5 বছৰ সম্পূৰ্ণ হ'ব কিন্তু 5 বছৰ কমপ্লিট নহওঁতে আজি আমি ইলেকশ্যনলৈ আহিলো কাৰণ আমাৰ সাহস আছে কাৰণ আমাৰ বিশ্বাস আছে নিজৰ ওপৰত আৰু আপোনালোকৰ ওপৰত যি কাম কৰিছো নিজৰ হৃদয়ৰ পৰা কৰিছো ভাল চিন্তা লৈ কৰিছো ৰাইজৰ স্বাৰ্থত কৰিছো মা দেউতা দাদা ভাই সকলৰ স্বাৰ্থত কৰিছো এই কাৰণে আমাৰ বিশ্বাস আছে যে আমি ডিসেম্বৰ মাহৰ 15 তাৰিখলৈকে অপেক্ষা কৰা নাই সেপ্টেম্বৰ মাহতে আমি ইলেকশ্যন খেলিবলৈ ইলেকশ্যনৰ যাবলৈ আমি সাহস কৰিছো এইখিনি সময়ত আপোনালোকে সবে অনুভৱ কৰিছে যে 17 বছৰ বিপিএফৰ সরকার আর তার আগর 1947 সনের পৰা আমার স্বাধীনতার এই দীঘলীয়া সময় আর 5টা ইউপিপিএল সরকারের পার্থক্য আপনাদের দেখিবলৈ পাইছে আমি সংগ্রামের পৰা আহিছো বিভিন্ন জাতীয় সংগ্রাম সামাজিক সংগ্রাম শৈক্ষিক সংগ্রাম শিক্ষার সংগ্রাম শিক্ষক লাগে কিতাব লাগে বলে সংগ্রাম করা সেই পরিবেশৰ পৰা আমি আহি রাজনীতিলৈ আহিছো গতিকে বড়োলেণ্ড অঞ্চলৰ বড়ো অসমীয়া মদাহী ৰাজবংশী আদিবাসী গুৰ্খা ইয়াত নাথ যোগী কলিতা যিমান জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীৰ নিজৰ জনগোষ্ঠীয় সমস্যাবিলাক আমি বুজি পাওঁ আৰু উমৈহতীয়া যিবিলাক সমস্যা আছে এইটোৱে আমি বুজি পাওঁ আৰু সেই কাৰণে এই 5টা বছৰত সরকার চলা সময়ত আমার কোনো ধরনের অসুবিধা হওয়া নাই আমার কোনো ধরনের আমি সমস্যার সম্মুখীন হওয়া নাই মই আজি ধন্যবাদ জানাও বিটিআর বাকি রাইজক মই ধন্যবাদ জানাও মছলপুর বাকি রাইজক যে আপনালোকে আমাক বিশ্বাসত লৈ 2020 সনত শাসনলৈ আনার কারণে আপনালোকৰ দাদা ভাই বনি হিসাবে আজি আমি শাসনত 5 বছর থাকি আপনালোকে দীঘলীয়া সময় বিচৰা নিরাপত্তাটো আপনালোকক আনিবলৈ পাৰিছো আপনালোকে দীঘলীয়া সময় বিচৰা শান্তি আপনি ঘূৰাই আনিব পাৰিছো আপনালোকে দীঘলীয়া সময় ৰখি থকা যি নেকি সমন্বয় এই সমন্বয়টো আমি ঘূৰাই আনিব পাৰিছো মানুহৰ জীৱনত কি লাগে আমি সকলো ৰাতিপুৱাৰ পৰা গধূলি নিজৰ কামত ব্যস্ত থাকো এই গ্ৰাম্য অঞ্চলৰ ৰাইজ খেতি কৰি খায় খেতি বাতি কৰি খোৱা ৰাইজ বহুত কম মানুহে চাকৰি কৰে কিন্তু আমি কি বিচাৰো সামাজিক সুস্থিৰতা সমাজখন ভালে থাকিব লাগে সমাজখন যদি ভালে থাকে বাকিখিনি কাম কৰাত আমাৰ একো অসুবিধা নহয় কিন্তু এই সমাজখনতে যেতিয়া অশান্তি অস্থিৰতা বিৰাজ কৰে সমাজখনত আমি ভাল চিন্তা কৰিলেও এটো বাস্তৱত ৰূপায়ণ কৰিব পৰা নাযায় এই কাৰণে আমি দেখিছো 17 বছৰ বিপিএফৰ শাসনকালত তেখেতসকলে চেষ্টা নকৰিলে যে বড়োলেণ্ডৰ যে স্থায়ী ঘূৰি আহিব পাৰে স্থায়ী শান্তি ঘূৰি আনিব লাগে যি অঞ্চলত শান্তি আছে এই অঞ্চলবিলাক অৰ্থনৈতিকভাৱে আগুৱাই গ'ল যি অঞ্চলত শান্তি আছে এই অঞ্চলবিলাক শিক্ষাৰ ক্ষেত্ৰত বহুত আগুৱাই গ'ল যি অঞ্চলত শান্তি আছে এই অঞ্চলবিলাকত আজি আন্তঃগাঁথনি বহুত নিৰ্মাণ কৰা হ'ল যি অঞ্চলবিলাকত অশান্তি হৈ আছে উত্তৰ পূৰ্বাঞ্চলে হোক ভাৰতৰ বিভিন্ন ৰাজ্যই হোক আজিলৈকে এই ৰাজ্যবিলাক পিছ পৰি আছে তো সেই কাৰণে আমাৰ দায়িত্ব আছিলে 2003 চনত চুক্তি কৰাৰ পিছত বড়োলেণ্ডত স্থায়ী শান্তি ঘূৰাই আনিব লাগে কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এই কথাটো চিন্তা কৰিব নোৱাৰিলে তেখেতৰ ভুলৰ কাৰণে ইফালে গোষ্ঠীগত সংঘৰ্ষ জাতিগত সংঘৰ্ষ ভাতৃঘাতী সংঘৰ্ষ বিলাক হৈ গ'ল আৰু ইয়াৰ মাজতে বন্দুক বাৰুদৰ ৰাজনীতিও চলিল আৰু তেখেতৰ ভুলৰ কাৰণে বড়ো অনাবড়ো এটা সম্পৰ্ক বেয়া হৈ গ'ল যুগে যুগে বসবাস কৰা বড়ো অসমীয়া জনগোষ্ঠী বিলাকৰ মাজত বড়ো অনাবড়োৰ এটা লক্ষ্মণ ৰেখা টানি দিয়া হৈছিল আজিৰ পৰা 10-12 বছৰ আগত কিন্তু ইউপিপিএল মডেলৰ ৰাজনীতিত এই আটাইবোৰ সমস্যা যি সমস্যা সমাজৰ কাৰণে ভাল নহয় যি সমস্যা জাতি জনগোষ্ঠীৰ কাৰণে ভাল নহয় যি সমস্যাবিলাক আমাৰ নাগৰিক হিচাপে জিয়াই থকাত আমাৰ যিটো সমন্বয় যিটো ইন্টিগ্ৰিটি ইয়াত বেঘাত জন্মিছে এই সমস্যাবিলাক স্থায়ী সমাধান কৰাটোৱে আমাৰ উদ্দেশ্য আছিল আৰু এই 5টা বছৰত এটাৰ পিছত আনটো সমস্যা আমি সমাধান কৰিলো আৰু 5টা বছৰৰ পিছত দেখিলে 26টা জনগোষ্ঠী একেলগে বহি আজি মিটিং কৰিব পৰা হৈছে আজি কিছুমান ডাঙৰ নেতাবিলাক আহি আমাৰ মানুহবিলাকক ভয় খুৱাই আছে যে ইয়াত কোনবা মাটি বাৰীৰ অধিকাৰ নাপাব কোনোবা ইয়াতে কিবা সাংবিধানিক অধিকাৰ নাপাব
ইয়াত অমুক কাম নহ'ব তুমুক কাম নহ'ব এইবিলাক আহি কৈছে যি সমাজখনে কঠোৰ পৰিশ্ৰমৰ বিনিময়ত যি সমাজখনে বহুত বছৰ অপেক্ষা কৰাৰ পিছত আজি শান্তি আৰু সমন্বয় ঘূৰাই আনিব পাৰিছে এই সমাজখন কোনোবা আকৌ ভাঙিবলৈ চেষ্টা কৰিছে কিন্তু শ্ৰদ্ধা ৰাইজ যেতিয়ালৈকে UPPL থাকিব এই বড়োলেণ্ড অঞ্চলত পুনৰ বন্দুক বাৰুদ হিংসা মদ ভাং জুৱা আৰু সমাজ বিভাজনৰ ৰাজনীতিটো কেতিয়াও ইয়াতে পৰাশ্ৰয় দিয়া নহ'ব সমাজখন একতা হৈ আগবাঢ়ি যাব লাগিব মছলপুৰ বজাৰত কোনবা দাস ডেকা বজাৰত কিবা বিক্ৰী কৰিব আনিব আৰু বসুমতাৰী নাৰ্জাৰীয়ে ইয়াতে কিনি খাব মছলপুৰ বজাৰত কোনোবা বসুমতাৰী নাৰ্জাৰীয়ে কিবা বেচিবলৈ আহিব কোনবা দাস ডেকা ইয়াতে কিনি খাব মছলপুৰ কলেজত কোনবা বসুমতাৰী প্ৰফেছৰে পঢ়াব ইয়াত দাস শইকীয়া সবে পঢ়িব আৰু ইয়াত মছলপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত কোনবা কলিতাই পঢ়াব বসুমতাৰী নাৰ্জাৰী ছাত্ৰ ছাত্ৰী তেখেতৰ পৰা জ্ঞান ল'ব এই সমাজ বিভাজনৰ ৰাজনীতি আৰু ইয়াত নচলে সমাজৰ হিংসাৰ পৰিৱেশ ইয়াত আৰু নচলে এই হিংসাৰ পৰিবেশটো দূৰ কৰি অনাগত দিনত সুস্থ সমাজ গঢ়াৰ কাৰণে আমাৰ আহি থকা প্ৰজন্মক ভাল এটা পৰিৱেশ সৃষ্টি কৰি দিয়াৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব তো সেই কাৰণে এই 5টা বছৰত আমি কি কৰিলো ইয়াত ভূমি কিনিব নোৱাৰে মাটি কিনা বেচা কৰিব নোৱাৰে বুলি কৈ আছিলে আমাৰ চৰকাৰৰ দিনৰ 70,000 পৰিয়ালে মাটি কিনা বেচা কৰিছে ইয়াত কোনো মাটি কিনা বেচাত বাধা নাই আগৰ BPFৰ চৰকাৰৰ দিনত মাত্ৰ 1,600 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হৈছিলে আমাৰ চৰকাৰৰ দিনত 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰা হ'ল 17 বছৰ BPFৰ দিনত মাত্ৰ 59,000 ঘৰ বনাব পাৰিছিলে আমাৰ 4 বছৰত আমি 3 লাখ দুখীয়া পৰিয়ালৰ ঘৰ বনাব পাৰিলো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 1800 কিলোমিটাৰ ৰাস্তা দলং নিৰ্মাণ কৰা হৈ গল 1,800 স্কুল কলেজ বিলাক আজি ছাত্ৰ ছাত্ৰীয়ে ভালকে পঢ়িব পৰা এটা পৰিৱেশ গঢ়া হ'ল সেই স্কুল বিলাক ঠিক কৰি দিয়া হ'ল 2095টা মন্দিৰ থানচালি আমাৰ বাথৌ মন্দিৰ ব্ৰহ্ম মন্দিৰ আমাৰ দুৰ্গা মানে মন্দিৰ মা দুৰ্গাৰ মন্দিৰ গোসাইঘৰ সত্ৰ বিলাকত 2 লাখ টকা দিবলৈ পাৰিছো মাত্ৰ 4টা বছৰ আগৰ সময়ত এই ধৰ্মীয় অনুষ্ঠান বিলাক চোৱা নাছিলে এই শিক্ষা অনুষ্ঠান বিলাক চোৱা নাছিলে সেলফ হেল্প গ্ৰুপ বিলাক চোৱা নাছিলে ব্লকৰ যিবিলাক সেলফ হেল্প গ্ৰুপৰ পইচা আহে এই পইচাটো BPFৰ দিনত আধা ভাগাই খোৱা হৈছিলে আৰু আজি সেলফ হেল্প গ্ৰুপৰ যি পইচা টকা ব্লকত আহে ইটোটো সেলফ হেল্প গ্ৰুপে পায় ইয়াৰ উপৰঞ্চি আমি 1 লাখ মহিলাসকলৰ উপকৃত হোৱা 10,000 সেলফ হেল্প গ্ৰুপক ইতিমধ্যে 25,000 কৰি টকা দিয়া হৈ গল 25,000 কৰি টকা দিয়া হৈ গল আমাৰ মাইনাউচৰাং বিঠাংকিৰ আধাৰত অনসাই বিঠাংকিৰ আধাৰত 30,000 আমাৰ মহিলাসকলক যিসকলে পিঠা বিক্ৰী কৰে চাহ বিক্ৰী কৰে সৰু সুৰা দোকান দিয়ে 5,000 টকা আৰ্থিক সাহায্য দিয়া হ'ল আৰু নেক্সট আমি টাৰ্গেট ৰাখিছো 1 লাখ আমাৰ মহিলাসকলক বাইদেউ মাসকল যিসকলে ক্ষুদ্ৰ ব্যৱসায় কৰে তেখেতসকলক আহি থকা সময়ত 1 লাখক আৰু 5,000 কৰি টকা দিয়া হ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে 30,000 ছাত্ৰ ছাত্ৰীক আমি বিভিন্ন সহায়ৰ কাৰণে 5,000 কৰি টকা দিয়া হ'ল আৰু আহি থকা সময়ত আমি 1 লাখ ছাত্ৰ ছাত্ৰীক আৰু 5,000 কৰি টকা দিবলৈ চিন্তা কৰা হৈছে যে এই 5,000 বিভিন্ন কিতাপ পত্ৰ কিনা বহি কিনা বিভিন্ন কিনাত হেল্প কৰে তেনেকুৱা বিষয়বিলাক আমি চাইছো ইতিমধ্যে 12,000 মহিলাসকলে হ্যান্ডলুম মিশনৰ দ্বাৰা উপকৃত হৈছে আমি অহা 5টা বছৰৰ টাৰ্গেট ৰাখিছো 1 লাখ মহিলাসকলে বুৱনী শিপিনীক ডাইৰেক্ট আমি ফাইনেন্সিয়েল বেনিফিট দি পেলাই আৰ্থিকভাৱে আগুৱাই যোৱাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে 27টা আমাৰ মহিলা FPC গঠন কৰা হ'ল 40টা মহিলা মাৰ্কেট নিৰ্মাণ হৈ আছে এই 40টা মহিলা মাৰ্কেট অকল মহিলাৰ কাৰণে কিন্তু 420টা VCDC 420টা মহিলাসকলৰ কাৰণে স্কিল ট্ৰেইনিং সেন্টাৰ আমি কৰিবলৈ গৈ আছো যত মহিলাসকলে নিজৰ VCDCতে বিভিন্ন কাম কাজ বিলাক শিকি উপাৰ্জনৰ পথটো নিজৰ ঘৰতে ল'ব পাৰে এই কাৰণে 420টা VCDC 420টা মহিলাসকলৰ স্কিল ট্ৰেইনিং সেন্টাৰ আৰু ওয়ার্কিং সেট আমি নিৰ্মাণ কৰিবলৈ গৈ আছো এই কামবিলাক
আমাৰ অঞ্চলৰ ৰাইজৰ কাৰণে কৰা হৈছে। ইতিমধ্যে 40টা সমষ্টিত 52খন সুজিত নাৰ্জাৰী অডিটৰিয়াম নিৰ্মাণ কৰা হ'ল। 40টা সমষ্টিৰ ভিতৰত 12টা সমষ্টিত 5 কোটিৰ আমি ইতিমধ্যে ষ্টেডিয়াম নিৰ্মাণ কৰা হৈ গ'ল। বিভিন্ন জাগাবিলাকত আজি কোটি টকাৰ আজি ষ্টেডিয়ামবিলাক নিৰ্মাণ হৈ আছে। গতিকে আজিৰ সময়ত এই বড়োলেণ্ডত শান্তি ঘূৰি অহাৰ পিছত অনাগত দিনত এটা সুস্থ সমাজ গঢ়াৰ কাৰণে, উন্নত বড়োলেণ্ড গঢ়াৰ কাৰণে আজি UPPL মডেলৰ ৰাজনীতিত আমি এই কামবিলাক কৰি আছোঁ। অকল বড়ো জনগোষ্ঠী নহয়, 26টা জনগোষ্ঠীৰ ভাষা সংস্কৃতি এটা সময়ত বিভিন্ন মানুহে অজুহাত দিছিলে যে বড়োলেণ্ডত বিভিন্ন ভাষাক এলাগী কৰা হৈছে, মাহীয়েৰ চকুৰে চোৱা হৈছে। আজি আমাৰ চৰকাৰৰ দিনত 18টা ভাষা একেলগে আমি ৱাৰ্ড বুক ইয়াতে যুগুত কৰি ওলাইছোঁ। ইতিমধ্যে আমি ডিকশ্যনাৰী আজি পাব্লিছ কৰা হৈছে 18টা লেংগুৱেজক লৈ। প্ৰায় প্ৰত্যেকটো জনগোষ্ঠীৰ এটা সংস্কৃতি ৰীতি নীতিৰ কিবা এটা বিশেষ দিন, এই দিনটো আমি চৰকাৰী কেলেণ্ডাৰত আনিছোঁ। ইয়াত বৈশাগুও থাকিব, বিশ্বও থাকিব, বাইশও থাকিব। যিমান জনগোষ্ঠীৰ যিমান কৰম পূজাৰ পৰা আদি কৰি সব জনগোষ্ঠীৰ গোৰ্খাসকলৰ তীজ সমাৰোহ সবকো আজি ইয়াত ৰখা হৈছে। আমাৰ বিহুটো আছে, সব জনগোষ্ঠীৰ সাংস্কৃতিকবিলাক আজি মদাইসকলৰ বৰমানী পূজা, শৰণীয়া কছাৰীৰ আজি যি আছে বাগোসাই উৎসৱ সবকো আজি আমাৰ কেলেণ্ডাৰত অনা হৈছে, যাতে প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজৰ পৰিচয় অস্তিত্ব লৈ বড়োলেণ্ড জীয়াই থাকিব পাৰে। আমি এই 26টা জনগোষ্ঠী ভাৰতৰ বিভিন্ন প্ৰান্তত বিচাৰি নাপালেও এই জনগোষ্ঠীয়ে নিজকে বড়োলেণ্ডত বিচাৰি পাব, এই কথাটো নিশ্চিত কৰিছে। দিল্লীত আমাৰ চৰকাৰ আছে, দিছপুৰত আমাৰ চৰকাৰ আছে। আজি অৰুণোদয় প্ৰদান কৰিছে UG ব্ৰহ্ম ডাঙৰীয়া, ভূপেন বড়োচা ডাঙৰীয়া মন্ত্ৰী হিচাপে MLA হিচাপে দায়িত্ব লৈছে। যিটো আঁচনি অসম চৰকাৰৰ পৰা, যি আঁচনিত আমাৰ মন্ত্ৰীসকলে ইয়াতে দায়িত্ব লৈছে যাতে সবে অৰুণোদয়টো পায়, ৰেচন কাৰ্ড যাতে সবে পায়, দুখীয়া গৰীব মানুহৰ কাৰণে আহা যিকোনো আঁচনি 100% যাতে ৰূপায়ণ হয়, ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ। খেতিয়কসকলৰ ডাটা বেছ কৰা হৈছে, বুৱনী শিপিনীৰ ডাটা বেছ কৰা হৈছে, আৰু 100% যি মাটি বাৰীৰ নথি পত্ৰবিলাক ডিজিটাইজ কৰা হৈছে। অহা 5টা বছৰৰ ভিতৰত আমি মাত্ৰ 2টা বছৰ লৈছোঁ। 2টা বছৰত যিসকল ভূমিহীন, প্ৰত্যেকটো ভূমিহীন পৰিয়ালে ভূমি পাব, আৰু যিসকলে ভূমি আছে কিন্তু নিজৰ নামত কৰিব পৰা নাই, 1 বছৰৰ ভিতৰত যিসকলে PGR VGR খাস মাটিত আছে আপোনালোকৰ নিজৰ মাটি নিজৰ নামত নামজাৰি কৰিব পাৰিব। এই কথাখিনি আমি এটা সংকল্প হিচাপে লৈ কাম কৰিছোঁ। এই কাৰণে UPPLে বৈশ্যমুঠি 1.0 বৈশ্যমুঠি 2.0 দুইটা মিলি আমি 3,23,000 পৰিয়ালৰ সমস্যা সমাধান কৰিছোঁ। তো সেইকাৰণে আজি এই বড়োলেণ্ডটো সুন্দৰ বড়োলেণ্ড গঢ়াত আপোনালোকৰ দায়িত্ব আছে, আমাৰ দায়িত্ব আছে, 35 লাখ জনসাধাৰণ দায়িত্ব আছে, 26টা জনগোষ্ঠীৰ দায়িত্ব আছে। আমাৰ মাসকলে যেতিয়া উগ্ৰপন্থী সমস্যা হৈছিলে, আৰ্মি পুলিচ আহিছিলে, আমাৰ মাসকল বাইদেউসকল বহুত কষ্ট পাইছিলে। বজাৰত আহিব পৰা নাছিলে, দোকানত আহিব পৰা নাছিলে, হস্পিটালত আহিবলৈ ভয় কৰিছিলে। আজি বড়োলেণ্ডত শান্তি ঘূৰাই অহাৰ লগে লগে, শান্তি ঘূৰি অহাৰ লগে লগে সবচে সুখী হৈছে আমাৰ মাসকল, বাইদেউসকল, মহিলাসকলে। কাৰণ তেখেতসকলে ৰাতিপুৱাৰ পৰা গধূলি নিজৰ সন্তানক লৈ চিন্তা কৰে, নিজৰ ঘৰৰ মানুহক লৈ চিন্তা কৰে। ঘৰৰ মানুহে ৰাতিপুৱা ওলাই যায় কামত, আকৌ ঘূৰি আহিবনে নাই, নিজৰ ল'ৰা ছোৱালী স্কুল কলেজলৈ যায়, আকৌ ঘূৰি আহিবনে নাই, এই কথাবিলাক লৈ চিন্তা কৰে। যেতিয়া ইয়াত স্থায়ী শান্তি আহি গ'ল, যিমান সশস্ত্ৰ সংগ্ৰামী আজি মূল খুঁটিলৈ আহি গ'ল, ইয়াৰ পিছত আজি সবে শান্তি পাইছে। 2009 চনত আমি সংকল্প লৈছিলোঁ বড়োলেণ্ডটো অস্ত্ৰ আৰু হিংসা মুক্ত এটা সমাজ গঢ়িব লাগে। আজি বড়োলেণ্ড অস্ত্ৰ আৰু হিংসা মুক্ত এটা সমাজ পাবলৈ সক্ষম হৈছোঁ। আৰু আজি আমাৰ মাজত আব্দুল কালাম জন্ম পাব। আজিৰ আমাৰ মাজৰ পৰা কোনোবা বৈজ্ঞানিক, কোনোবা ডক্টৰ, ইঞ্জিনিয়াৰ জন্ম পাব। আৰু ইয়াৰ কাৰণে
সুপার 50 আমি করি প্রায় প্রত্যেক বছরে অসমীয়া বড় গোর্খা রাজবংশী যিমান আছে প্রত্যেক জনগোষ্ঠীৰ পৰা আমি মেধাবী ছাত্ৰ ছাত্ৰী সকলক 50 জনক IAS 50 জনক APS 50 জনক আমি ডক্টৰ ইঞ্জিনিয়াৰ কৰাৰ কাৰণে যোৱা 3টা বছৰত ফ্ৰী কোচিং দি আহা হৈছে গতিকে আহি থকা সময় আপোনালোকৰ সময় শিক্ষকৰ নিযুক্তি হৈ আছে স্কুল প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে চৰকাৰৰ লগত সঘনে কথা পতা হৈছে অক্টোবৰ মাহত সংবিধান সংশোধন কৰি স্কুল প্ৰভিন্সিয়েলাইজ কৰা কথা আছে গতিকে যিমান ভেঞ্চাৰ স্কুল আছে এই ভেঞ্চাৰ স্কুল বিলাকক আমি অতি শীঘ্ৰে প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে অসম চৰকাৰৰ লগত আলোচনা বিলোচনা চলি আছে আৰু মই বিশ্বাসত লৈছো যে অক্টোবৰ মাহত যিমান ভেঞ্চাৰ স্কুল কলেজ আছে সেইখিনিয়ে প্ৰভিন্সিয়েলাইজ হবলৈ সুযোগ পাব কাৰণ বিটিআৰ ৰেকৰ্ডৰ 6.3 ক্লোজত এইটো লিপিবদ্ধ আছে তো গতিকে এই ৰাজনীতি কোনোবা এটা দলৰ কাৰণে নহয় কোনোবা ব্যক্তিৰ কাৰণে নহয় ইউপিপিএলৰ ৰাজনীতি বড়োলেণ্ডৰ সবচেয়ে ডাঙৰ পৰিয়াল 35 লাখ জনগণৰ এটা ডাঙৰ পৰিয়ালৰ কাৰণে ৰাজনীতি এইটো হ'ল ইউপিপিএল মডেলৰ ৰাজনীতি এই মডেলৰ ৰাজনীতি কোনো ৰাষ্ট্ৰীয় দল কোনো আঞ্চলিক দলৰ নিচিনা নহয় এই মডেলৰ ৰাজনীতি অকল আৰু অকল বড়োলেণ্ডৰ 35 লাখ জনগণ আৰু 26টা জনগোষ্ঠীৰ কাৰণে নিৰ্মাণ হোৱা তৈয়াৰ হোৱা ৰাজনীতি য'ত আপোনালোকৰ অধিকাৰ আছে আপোনালোকৰ ইয়াতে সবৰে অধিকাৰ আছে আপোনালোকক লৈয়ে এই ৰাজনীতি আৰু ইউপিপিএল চৰকাৰ আমি আগতো কৈছো এতিয়াও কম ইটো কমন মেনৰ চৰকাৰ সাধাৰণ মানুহৰ চৰকাৰ ইয়াত সকলোৰে অধিকাৰ আছে তো মই আপোনালোকক ধন্যবাদ জনালো दा सिबिनां रायजो राजा नोंथांमोन दिनै जोंनि गेजेराव गोबां थासारि फैदों मोनसेनि उनाव मोनसे थासारि जों मालाबा सानो मोजां थासारि फैसिगोन आरो थासारिया गाज्रि जायो थासारिया सिलाय बारुद आर्मी पुलिस गावनाय बेल' थासारि नङा जोङो राजखान्थि भाबे जोङो गाबथानो हानाय सामाजिक भाबे जोङो गावनो गसंनो हानाय जोंनि राव थुनलाइ हारिमुखौ लानानै अराय सम गसंनो हानाय मोनसे थासारि जों दानानै लानो हानांगोन बेखौनो मिजिंथिनानै 1987 मायथाइयाव सोमावसारजेनदोंमोन आरो बै समनिफ्राय दासिम 5,000 निख्रुइ बांसिन सुबुङा जिउ गारनांबाय बे 5,000 निख्रुइ बांसिन सुबुङा जिउ गारनानै BSc BTC आरो BTR मोनबाय नाथाय दाबो माखासे सुथुरफ्रा बेखौ सेख'नानै लांनो नागिरो जों मोननाय गोहोखौ थै आरो जिउ होनानै मोननाय गोहोखौ मालाया सेख'नानै लानो नागिरो राजखान्थिनि गोहोखौ दिन्थिनानै सोरबा सोरबा खैसारि खालामनानै जोंनि आगोमा बर' फिसाफोरनि बलिदानजों मोननाय बे BTRखौबो थेर बेथेर खालामनो नागिरो नाथाय मानगोनां आइ आफा रायजो राजा नोंथांमोन जों दिनै बेवहाय जाय जौसाङाव जिरायनानै दङ जों साफ्रोमबो सोमावसारनाय आरो जांख्रिथायनिफ्राय फैनायसो गोखा गोखै मोजां गाज्रि थासारिखौ जों मोननाय जोंनि खर' साजों जोंनि साखाथि फाखाथि सुथुरनि सिलाय गुलि माखासे थासारिखौ मोनबोनाय जोङो गासैबो सुबुंफोर दा नंखायनो दिनैनि समाव जोंखौ रावबो सिगिनो हाया जोंखौ रावबो थगायनो हाया जोंखौ रावबो नासयनो हाया जेरैखि जाया जायखि जाया थासारियावनो जुजिनानै जोंनि सेक्रिफाइसजों मोननाय बड'लेण्डखौ रैखाथि होनो थाखाय जों खामानि मावगोन बिनि थाखाय जों जानजि खाफ्रादों बेवहाय कुनु कम्प्रमाइज गैया नोंथांमोना कम्प्रमाइज खालामगोन नामा रायजोफोर सोरबा कम्प्रमाइज खालामगोन नामा रावबो कम्प्रमाइज खालामा दा बेवहाय गुबै बाथ्राया जाबाय जे जोङो जि गोहोखौ मोनदों बे गोहोखौ जोंनि आखायाव दोननो नागिरनांगोन सोरबा साफा सानै मानसिया ओरै ओरै खोथा बुंनानै जोंनि मानसिखौ गामि गामि थांनानै थगायनो नागिरदों जोंनि मानसिखौ गामि गामि थांना थगायनानै बेसेबां खस्थ' खालामनानै मोननाय बे जोंनि जि मोनसे फिथाइ बर' हारिया गावखौ दानो थाखाय बेखौ दिनै थेर बेथेर खालामनो नागिरदों दा नंखायनो राजखान्थिखौबो जोङो गोरलै लानो नाङा जोंनि हारिनि गावस्रा गावसिखौ नोजोर होनानै सोरबाया सिरा सागुन बायदि साबनो नागिरदों दा बेवहाय थांनाय समाव जेरै गोब्राब थासारियाव गसंथाबोदों नैबे मोजां थासारियावबो गावनि आखायाव गावनि गोहोखौ दोननो थाखाय जों बयबो जानजि खाफ्रानांगोन दा नंखायनो नैबे समाव सोलोंथाइया मोजां जाबाय रांखान्थिया लासै लासैनो मोजां जाबोदों जोंनि हारिमु मोसानाय मुसुरनाय गासैबो फारसेनिफ्राय मोजां जाबोदों जोङो दिनै सिनेमा हल लुनो हादों गोबां जोंनि मुंख्लंफोरनि जोंनि जोहोलावफोरनि मुङाव अडिटोरियाम लुनो हादों सुजित नार्जारिनि मुङाव जोङो दिनै जोंनि जे बिर सिलागांनि मुङाव जोङो माखासे हाबाफारि लानो हादों बे गासैबो जि दाफामफिननाय
बे गासैबो जोंनि हारिखौ बुहुमाव गेरेमसा हारि एबा गेदेमा हारि महरै गायसननो थाखाय दा नंखायनो नैबे समाव जोङो बयबो गसंथानांगोन जोंनि इयुनखौ नायनानै जोङो मोनसे गिदिर थांखि लानानैसो जांख्रिखांबोदोंमोन आरो बै समावनो बुंदोंमोन गावनि खाफालखौ गावनो दानांगोन गावनि खाफालखौ गावनो दानांगौब्ला गावनि राजखान्थि गोहोखौ गावनि आखायावनो लाखिनांगोन मानगोनां रायजो राजा नोंथांमोन दा नंखायनो दिनै बागानपारा समस्तियाव 2020 मायथाइयाव जोंहा कातिराम बर' बिथाङा देरहादोंमोन दिनै जोंनि आखायावनो गोहोआ दङ 2020 आव राकेश ब्रह्म बिथाङा देरहादोंमोन 2020 आव कक्लाबारियाव आं देरहादोंमोन बिनि उनाव मन्टु बर' बिथाङा देरहादों आरो एबार दिहिरा समस्तियावबो जोंनि दानिनो एमएलए भुपेन बर' बिथाङा देरहानो थांगासिनो दङ दा नंखायनो जोंनि रायजोफोरनि सायाव बांसिन बिबान थाबाय जे गोहोखौ जोंनि आखायावनो लाखिनो थाखाय जेरैखि जाया फैबाय थानाय बिसायख'थियाव जोङो बयबो खौसे जानानै ट्रेक्टरनि सावगारियाव भट होनानै जोंनि गोहोखौ जों गावनि आखायाव लाखिनायनि हाबाखौ मावनांगोन गोबाङानो थै होबाय जिउ होबाय अबथिरा जिउखौ बावलांबाय जों दायो थैबो होनो नाङा जिउबो होनो नाङा खालि गोसोखौसो थिग खालामनांगोन सोरबा जोंखौ बोखावला बोखावलि खालामनो नागिरगोन हारिनि बाथ्राखौ साननानै थांखांनाय समनि जारिमिनखौ गोसोखांनानै आरो इयुनाव गेरेमसा हारि एबा गेदेमा हारि दानायनि थांखिखौ नायहरनानै मोनसेल' लामायानो जाबाय राजखान्थि बे राजखान्थि गोहोआ गावनि आखायाव थायोबा स्कुल कलेज दालां जाम्फै जि मावनांगौ बेखौनो मावनानै लानो हागोन दा बिनिखायनो जोङो खौसेयै गसंथानांगोन जेबो गोनो गोथो जानो नाङा माहारि आफादफ्राबो दिनै खौसे जादों जों राजखान्थियाबो खौसे जानांगोन आरो राजखान्थियाव खौसे नांगौ होननानैनो दिनै बिपिएफ जों इउपिपिएल जों मोनसे समाव सावरायनायनि बाथ्रा फैदोंमोन जेब्ला हाग्रामा महिलारि बिथाङा सावरायाखिसै चन्दन ब्रह्म बिथां खाम्फा बरगयारि मोना दिनै हितेश बसुमतारी बिथांमोना खौसे जानांगौनि सार्थआवनो दिनै इउपिपिएल हान्जायाव हाबफैदों जों बिथांमोनखौ बरायदों दा इउपिपिएल हान्जाया जोबोद गिदिर मोनसे हान्जा जाबाय जायखौ दिनै राष्ट्रीय दलफोराबो लासै लासै गिनो हमबाय दा बियो जोंनि हारिनिनो सम्पद जोंनि हारिनिनो सम्पति आं दिनै बेवहाय आफादगिरि जादों गाबोन सोरबा गुबुना आफादगिरि जागोन नाथाय हारिनि राजखान्थिखौ गावनि आखायावनो दोननो थाखाय जों माखासे जिनिसखौ कमप्रमाइज खालामनांगोन सोरबा जोंनो फैसा जासिगोन सोरबा जोंनो थगायगोन सोरबा जोंनो जोंखोल माखोल सिमां दिन्थिनानै जोंखौ गावस्रा होनो नागिरगोन नाथाय मानगोनां रायजो राजा नोंथांमोन बे 2025 मायथाइनि बिटिसिनि जानो गोनां बाथि बिसायख'थियानो जोंनि इयुननि खाफालखौ थिग खालामगोन जे जों हारिया हारि हिसाबै थांनानै थानो हागोन ना हाया दा नंखायनो जोंनि बिमा माहारिखौ फोथांनानै लाखिनायनि थाखाय जोंनि हा हुखौ रैखाथि होनो थाखाय जोंनि इयुनाव जोंनि हारिखौ जौगाहोनो थाखाय जों खौसे जानानै फिन खेबसेबाव नैबे 2025 मायथाइनि सेप्तेम्बर दाननि 22 अक्ट' जानो गोनां बिसायख'थियाव बयबो ट्रेक्टरनि सावगारियाव भट होनांगोन भट होगोन आरो रायजोफोर जिखिनि दङ आखाइ थिखांलाय जोंनिया बेसे मानसि दं नायहरनि आं बयबो भट होगोन द' ट्रेक्टरनि सावगारियाव भट हो ट्रेक्टरनि सावगारियाव भट हो ट्रेक्टरनि सावगारियाव भट हो ट्रेक्टर ছবিত ভোট দিয়ক ट्रेक्टर ছবিত ভোট দিয়ক আমাৰ ত্ৰিপুৰাৰ মন্ত্ৰী একেদিন মিটিং বিলাকত কৈ আছে যে নাঙলৰ জামানা আৰু নাই বুলি কেনে ট্ৰেক্টৰৰ জামানা এইটো এন্ড্ৰইড মোবাইলৰ কথা কৈছে ভাল ভাল কথা কৈছে আৰু আমিও ময়ো আগতে হাইস্কুলত পঢ়ি থাকোঁতে নাঙলি দি হাল মাৰিছিলোঁ আৰু তেতিয়া দেখোঁ 1 বিঘা মাটি চাহ কৰিবলৈ 12টা বজালৈকে হাল মাৰিব লাগে এতিয়া ৰাতিপুৱাৰ পৰা ট্ৰেক্টৰেদি যদি 12টালৈকে হাল মাৰে কমসে কম 10 বিঘা মাটি চাহ কৰিব পৰা যায় গতিকে জামানিয়া বদলি গ'ল ঠিক আছে মছলপুৰ ঠিক আছে মছলপুৰ ঠিক আছে থ্যাংক ইউ সকলোলৈ ধন্যবাদ জনালো আৰু আশা ৰাখিলো 22 তাৰিখলৈকে যিমান বাঘ ভালুক কোনবা কোনবা আহি বান্দৰ নাচ দেখাই থাকিব কিন্তু সিধা কথা শান্তি লাগে হয়নে নাই সম্মান লাগে নিৰাপত্তা লাগে আজি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই যিখিনি চৰকাৰী স্কিমত কৰিছে তেখেতে নিজেও বহুত দলং বনাই দিছে আগতে কোনবা বনাইছিলে নেকি আগতে কোনবা ৰাস্তা এনেকা বনাইছিলে নেকি কোটি কোটি টকাৰ আঁচনি মছলপুৰ বাগানপাৰা দিহিৰা কোকলাবাৰীত এইবাৰ এই 4 বছৰতে আহিছে গতিকে যিখিনি ৰাস্তা দলং বাকি আছে আৰু বেছি দিন নাই বহুত বেছি হলে 3
তিনি বছৰৰ ভিতৰতে এই ৰাস্তা দলঙৰ কামবিলাক সম্পন্ন হ'ব বহুত বহুত ধন্যবাদ থেংক ইউ